বৃদ্ধাৰ ভাও। বৰাক উপত্যকাৰ এখন সৰু অথচ শান্ত গাঁৱত অনিতা নামৰ এজনী মহিলাই বাস কৰিছিল। স্বামীয়ে বহু বছৰ আগতেই মৃত্যুবৰণ কৰিছিল। স্বামী গুচি যোৱাৰ দিনটো অনিতাৰ বাবে পৃথিৱী শেষ হোৱাৰ দৰে লাগিছিল। কিন্তু তেওঁৰ বুকুৰ মাজত তেতিয়াও এটা আশা জীয়াই আছিল। একমাত্ৰ পুত্ৰ ৰাহুল। ৰাহুল তেতিয়া সৰু, মাকৰ আঁচল ধৰি ফুৰা, সৰু সৰু কথালৈ হাঁহি ধেমালি কৰা এটা কোমল মনৰ ল'ৰা আছিল। অনিতাই নিজৰ চকুৰ পানী লুকুৱাই পুত্ৰক বুকুত লৈ কয়, তই ভয় নকৰিবি বাবা, মই আছোঁ। সেইদিনাৰ পৰা অনিতাৰ জীৱনৰ একমাত্ৰ লক্ষ্য হৈ পৰিল পুত্ৰক মানুহ কৰা। দিনত মানুহৰ ঘৰত কাম কৰিছিল, কেতিয়াবা বাচন মাজিছিল, কেতিয়াবা কাপোৰ ধুইছিল, কেতিয়াবা খেতিত মজুৰিৰ কাম কৰিছিল। ৰাতি ঘৰলৈ আহি চিলাই কাম কৰি দুটকা উপাৰ্জন কৰিছিল। কেতিয়াবা ঘৰত চাউল কম থাকিলে নিজে আধা পেটে খাই পুত্ৰক পূৰ্ণ পেটে খুৱাইছিল। এদিন স্কুলৰ পৰা আহি ৰাহুলে ক'লে, মা, মোৰ ক্লাছ ট্ৰিপ আছে, সকলো যাব। অনিতাৰ হাতত টকা নাছিল, কিন্তু পুত্ৰৰ মুখত হতাশা চাব নোৱাৰিলে। সেই ৰাতিয়েই তেওঁ নিজৰ শেষ চিন সোণৰ কাণফুলিযোৰা বেচি দিলে। পিছদিনা টকাখিনি ৰাহুলৰ হাতত দি ক'লে, যা বাবা, তয়ো যাবি। ৰাহুলে আনন্দত মাকক সাৱটি ধৰিলে, কিন্তু অনিতাই লুকুৱাই চকু পানী মচিলে। বছৰ পাৰ হ'ল, কষ্টৰ ফল পালেগৈ। ৰাহুলে ভাল ফলাফল কৰি চহৰত চাকৰি পালে। গাঁৱৰ মানুহে অনিতাক অভিনন্দন দিলে। অনিতা, তোৰ কষ্ট সফল হ'ল। অনিতাৰ চকুত গৌৰৱৰ চকুপানী। তেওঁ ভাবিলে, এতিয়া হয়তো দুখৰ দিন শেষ। কিছুদিন পিছত ৰাহুলে বিয়া কৰালে। বোৱাৰীৰ নাম মেঘা, শিক্ষিতা, আধুনিক, ধুনীয়া, কিন্তু অন্তৰখন অলপ অহংকাৰী। গাঁৱৰ সৰল জীৱন তাইৰ পচন্দ নাছিল। আৰম্ভণিতে মেঘাই অনিতাক মা বুলি মৰমেৰে মাতিছিল। অনিতায়ো ভাবিছিল, মোৰ ঘৰলৈ মোৰ ছোৱালী আহিল। কিন্তু লাহে লাহে সকলো সলনি হ'বলৈ ধৰিলে। মেঘাই বন্ধু বান্ধৱী আহিলে অনিতাক আঁতৰাই ৰাখিবলৈ ধৰিলে। মা, আপুনি ভিতৰৰ কোঠাত থাকক। মা, এইবোৰ কথাত নামাতিব। সৰু সৰু কথাবোৰে অনিতাৰ বুকুত কাঁইটৰ দৰে বিন্ধিছিল। এদিন অতিথি আহিছিল। অনিতাই মৰমেৰে চাহ বনাই লৈ আহিছিল। মেঘাই সৰুকৈ ক'লে, মা, আপুনি নাহিলেও হ'লহেঁতেন, মই মেনেজ কৰিব পাৰোঁ। অতিথিৰ আগত অনিতা ৰৈ গ'ল। লাজ, দুখ, অপমান সকলোৱে একেলগে জুমুৰি দি ধৰিলে। আটাইতকৈ কষ্টকৰ কথা যে এইবোৰ দেখি শুনিও ৰাহুল নীৰৱ আছিল। যি পুত্ৰই আগতে মাকৰ চকুৰ ভাষাও বুজিছিল, এতিয়া যেন অচিনাকি। এদিন গভীৰ ৰাতি অনিতাই পানী খাবলৈ উঠি দুৱাৰৰ ওচৰত ৰৈ গ'ল। ভিতৰত ৰাহুল আৰু মেঘাৰ কথা শুনা গৈছিল। মেঘাই ক'লে, এইদৰে নহ'ব ৰাহুল, মোৰ বন্ধু বান্ধৱী আহে, অফিচৰ মানুহ আহে, সকলো সময়তে তোমাৰ মা ঘৰত। মই আনকমফৰ্টেবল ফিল কৰোঁ। ৰাহুলে লাহেকৈ সুধিলে, তুমি কি বিচাৰিছা? মেঘাই স্পষ্টকৈ ক'লে, বৃদ্ধাশ্ৰম। এই এটা শব্দই অনিতাৰ বুকুত বজ্ৰপাতৰ দৰে পৰিল। কিছু সময় নীৰৱতা, তাৰপিছত ৰাহুলৰ মাত, ঠিক আছে। অনিতাৰ গাল বোৱাই নীৰৱে পানী নামি আহিল। দুদিনমানৰ পিছত তেওঁক এখন অল্ড এজ হোম সদৃশ বৃদ্ধাশ্ৰমত থৈ আহিল। গাড়ীৰ পৰা নামি যোৱাৰ আগতে অনিতাই পুত্ৰক এবাৰ চালে। ৰাহুলে চকুত চকু মিলাবও নোৱাৰিলে। অনিতাই কেৱল ক'লে, সুখে থাকিবা বাবা। অভিযোগ নাছিল, অভিমান নাছিল, আছিল মাথো ভঙা হৃদয়ৰ বেথা। বৃদ্ধাশ্ৰমত অনিতা বাহিৰে শান্ত আছিল, ভিতৰি টুকুৰা টুকুৰ। তাত তেওঁৰ লগত কমলা নামৰ এজনী বৃদ্ধাৰ চিনাকি হ'ল। কমলাৰ সন্তানেও তাইক এৰি গৈছিল। এদিন কমলাই সুধিলে, তুমি প্ৰতিদিনে গেটলৈ চাই থাকা কিয়? অনিতাই মৃদু হাঁহি মাৰি ক'লে, মোৰ পুত্ৰ আহিবও পাৰে। কমলাই দীৰ্ঘশ্বাস পেলালে আৰু ক'লে, বহু সন্তান ঘূৰি নাহে। এই কথাটোৱে অনিতাৰ বুকুত হুলে বিন্ধা দি বিন্ধি থাকিল। কিন্তু মাকৰ মন আশাহীন নহয়। এদিন ৰাতি
শুই থাকোঁতে ৰাহুলৰ সৰুকালৰ কথা মনত পৰিল। জ্বৰ উঠিলে কেনেকৈ বুকুত শুৱাই ৰাতি পাৰ কৰিছিল, স্কুললৈ পঠিয়াবলৈ কেনেকৈ ভাত বাঢ়ি খুৱাই দিছিল। অনিতাৰ চকু ভৰি উঠিল। এবাৰ ঘৰখন চাই আহোঁ, সেই সিদ্ধান্ত ল'লে। বৃদ্ধাশ্ৰমৰ ওচৰত নাটকৰ দল এটা আছিল। অনিতাই সিহঁতৰ পৰা পুৰণি কাপোৰ, নকল চুলি, ডাঙৰ চশমা, মুখৰ ভাঁজ আদিৰ মেকআপ ল'লে। আইনাত নিজক চাই তেওঁ নিজেই চমকি উঠিল। নিজকে নিজেই চিনিব নোৱাৰিলে। এজনী সম্পূৰ্ণ অচিনাকি বৃদ্ধা। সেই ৰূপতে নিজৰ ঘৰলৈ গ'ল। দুৱাৰত টোকৰ মাৰিলে। মেঘাই দুৱাৰ খুলি ক'লে, কোন? মই কাম বিচাৰি আহিছোঁ মা। ৰন্ধন, চাফ চিকুণ সকলো কৰিব পাৰোঁ। ঠিক সেই সময়তে ঘৰৰ কাম কৰা মানুহজনী কাম এৰি গৈছিল। মেঘাই ক'লে, ঠিক আছে, ভিতৰলৈ আহক। অনিতা নিজৰ ঘৰতে অচিনাকি হৈ সোমাই গ'ল। দিন পাৰ হ'বলৈ ধৰিলে। ঘৰৰ সকলো কাম তেওঁ নিখুঁতকৈ কৰিছিল। আচৰিত কথাটো হ'ল, এই বৃদ্ধাই যেন ঘৰৰ প্ৰতিটো কোণ আগতেই জানে। ৰাহুলে এদিন অফিচৰ ফাইল বিচাৰি ব্যস্ত হৈ আছিল। বৃদ্ধাই ক'লে, আলমাৰীৰ ওপৰৰ বাওঁফালৰ ডয়াৰত আছে বাবা। ৰাহুল আচৰিত হৈ ৰৈ গ'ল। আপুনি কেনেকৈ জানিলে? বৃদ্ধাই মিচিকিয়াই হাঁহি ক'লে, বয়স হ'লে বহু কথা বুজি পোৱা যায় বাবা। নাতিনী ৰিয়া বৃদ্ধাগৰাকীৰ লগত বহুত ঘনিষ্ঠ হৈ পৰিল। আইতা, গল্প কোৱা। আইতা, মোৰ লগত বহা। আইতা, তুমি থাকিলে মোৰ ভাল লাগে। প্ৰতিবাৰে আইতা শব্দ শুনি অনিতাৰ বুকু কঁপি উঠিছিল। এদিন ৰিয়াই সুধিলে, তুমি মোক প্ৰকৃত আইতাৰ দৰে মৰম কিয় কৰা? অনিতাৰ গলা বন্ধ হৈ আহিল আৰু ক'লে, হয়তো ময়ো কাৰোবাৰ আইতা। এফালে মেঘাৰ জীৱনতো সমস্যা আৰম্ভ হ'ল। তাইৰ ব্যৱসায়ত লোকচান হ'ল। আগৰ বন্ধু বান্ধৱীয়েও গা এৰা দিলে। যিসকলে আগতে একেলগে হাঁহি ধেমালি কৰিছিল, এতিয়া ফোনো নকৰে। সেই সময়ত এই বৃদ্ধাই তাইৰ কাষত বহি ক'লে, ধন সম্পদ, নাম যশ সদায় নাথাকে মা, কিন্তু আপোন মানুহ থাকিলে মানুহ ভাঙি নপৰে। মেঘাৰ বুকুত কথাটো গভীৰকৈ লাগিল। এদিন নিশা ভয়ংকৰ বজ্ৰপাত হ'ল। ৰিয়াই ভয় খাই কান্দিবলৈ ধৰিলে। অনিতাই লগে লগে ৰিয়াক বুকুত লৈ গীত গাবলৈ ধৰিলে। সেই গীতটো সেই একেই গীত, যিটো গীত অনিতাই সৰুতে ৰাহুলক শুৱাবলৈ গাইছিল। ৰাহুলৰ হাতৰ কাপটো মাটিত পৰি গ'ল। তেওঁ থৰথৰাই ক'লে, এই গীত। চকু ডাঙৰ হৈ গ'ল। এই গীত মাত্ৰ এজনীয়েই গাইছিল, তেওঁৰ মা। সন্দেহে মন ভৰাই তুলিলে। পিছদিনা ৰন্ধনঘৰত লৰালৰিতে বৃদ্ধাৰ হাত পৰিল। আহ! মেঘাই দৌৰি আহি হাতখন ধৰি চালে। হাতত এটা জন্মদাগ, ঠিক অনিতাৰ। ঠিক তেতিয়াই নকল চুলিৰ জোপা সৰি পৰিল। মুখৰ মেকআপ অলপ মচি গ'ল। মেঘা স্তব্ধ। কঁপা মাতত মা! ৰাহুলো দৌৰি আহিল। এটা নিস্তব্ধ মুহূৰ্ত। তাৰপিছত মা! ৰাহুলে আঁঠু কাঢ়ি মাটিত পৰি কান্দিবলৈ ধৰিলে। মা, মোক মাফ কৰি দিয়া। মই বহুত ডাঙৰ ভুল কৰিছোঁ। মই আপোনাক এৰি দিব নালাগিছিল। মেঘাও ভাঙি পৰিল। মা, মোকো মাফ কৰক। মই আপোনাৰ মৰম বুজি নাপালোঁ। অনিতাৰ চকুত পানী। তেওঁ লাহেকৈ ক'লে, যিদিনা তোমালোকে মোক বৃদ্ধাশ্ৰমত থৈ আহিলা, সিদিনাই ভাবিছিলোঁ মই সঁচাকৈয়ে বুজা নেকি। ৰাহুলে কান্দি ক'লে, নক'ব মা, প্লিজ। অনিতাই আকৌ ক'লে, মই ভাও ধৰি আহিছিলোঁ তোমালোকক অপমান কৰিবলৈ নহয়, মাথো চাবলৈ আহিছিলোঁ। এই ঘৰখনত মোৰ বাবে এতিয়াও অলপ ঠাই আছেনে নাই? মেঘাই মাকৰ ভৰিত ধৰি ক'লে, মা, ঘৰখন আপোনাৰ। আমিহে ভুল কৰিছিলোঁ। ঠিক সেই সময়তে ৰিয়াই আহি আইতাকক সাবটি ধৰিলে। আইতা, এতিয়া আৰু কলৈও নাযাবা।
এইবাৰ অনিতাৰ বুকুৰ সকলো বৰফ গলি গ'ল। তেওঁ নাতিনীক বুকুত জোৰেৰে আঁকোৱালি লৈ ক'লে, নাই মা, এইবাৰ নাযাওঁ। সেইদিনাৰ পিছত ঘৰখন সম্পূৰ্ণ সলনি হ'ল। ৰাহুলে মাকৰ লগত সময় কটাবলৈ ধৰিলে। মেঘায়ো সত্যিকাৰ মৰমেৰে মা বুলি মাতিবলৈ শিকিলে। এদিন সন্ধিয়া অনিতাই বেলকনিত বহি সূৰ্যাস্ত চাই আছিল। ৰাহুল আহি মাকৰ কাষত বহিল। মা, কি বাবা, মই পুনৰ এবাৰ সৰু ল'ৰা হ'ব পাৰিম নেকি? তোমাৰ কোলাত মূৰ থ'বলৈ মন যায়। অনিতাই হাঁহিলে যদিও চকুত পানী। মাকৰ কোলাত সন্তান কেতিয়াও ডাঙৰ নহয় বাবা। ৰাহুলে কোলাত মূৰ থৈ দিলে। অনিতাই আগৰ দৰে চুলিত হাত বুলাই দিলে। সেই মুহূৰ্তত ৰাহুলে উপলব্ধি কৰিলে, যিগৰাকী মাকে নিজৰ সুখ, যৌৱন, সপোন, জীৱন সকলো সন্তানৰ বাবে বিসৰ্জন দিয়ে, তেওঁক কেতিয়াও বুজা বুলি ভাবিব নালাগে। কাৰণ মাকৰ স্থান পৃথিৱীত কোনেও ল'ব নোৱাৰে। মাকক কষ্ট দিলে শব্দ নুশুনে, কিন্তু সেই কষ্টৰ প্ৰতিধ্বনি জীৱনভৰ হৃদয়ত বাজি থাকে।